নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰবাৰ স্বাগতম জনাইছোঁ নতুন এটি ভিডিঅ'লৈ। ভাবিছোঁ কেইজোপামান ভেন্দি খেতি কৰোঁ। সেইটো কাৰণে অকণমান জেগা চাফা কৰি কোৰ মাৰি লৈছোঁ। আৰু জাবৰখিনিও এনেদৰে জোকাৰি দিলোঁ। কোৰ মাৰি থাকোঁতে ওচৰৰ মানুহগৰাকী আহিছিলে আৰু মাটিখিনি খুব টান হয়, সেইটো কাৰণে এনেদৰে টকোন এডালেৰে টঙনিয়াই ভাঙি দিছোঁ। অলপ গুৰি কৰি ল'লে ভাল হয় আৰু মাটিখিনি, সেইটো কাৰণে। আৰু গুটিখিনি আগতীয়াকৈ তিয়াই থ'ব পাৰি এদিনমান, কিন্তু মই তিওৱা নাই, ডাইৰেক্ট দি দিছোঁ। তাৰ পাছতে পানী দি দিম ওপৰত। মাটিডোখৰ জোৰাকৈ গুটিখিনি এনেদৰে দি ল'লোঁ। আৰু 3 দিনৰ পিছত এতিয়া ৰাতিপুৱা ছানডে আছিলে সেইদিনাখনি, গতিকে ব্ৰেকফাষ্টত যোগাৰ কৰিছোঁ। খুব সহজ হয়, খাবলৈও ভাল হয়। জলপান খায় আৰু বহুতে এনেদৰে, কিন্তু ময়ো দেখালোঁ আজি মোৰ ভিডিঅ' চেনেলত। এনেদৰে খাব পাৰিব। যদি ভাল লাগে লাইক এটা কৰিব, নতুনকৈ চোৱাসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। 3জন মানে খাব জোখাৰে এনেদৰে চিৰা অলপ ধুই ৰাখিছিলোঁ অকণমান 10-15 মিনিটমানৰ আগতে। তাৰপাছতে কোমল হোৱাত বাতি এটা দি লৈছোঁ, 2জনীৰ কাৰণে ভাগ কৰি লৈছোঁ আৰু গৰম গাখীৰ দি দিছোঁ। এটা কল দি খাব পাৰি ধুনীয়াকৈ, খুব ভাল লাগে কল দি খাই। মোৰ ভাল লাগে, সেইটো কাৰণে দেখাইছোঁ। আৰু খাই চাব পাৰে এনেদৰে, ভাল লাগিবও পাৰে বহুতৰে, আৰু কিছুমানে খায়ো হয়তো। আৰু মই চেনি নাখাওঁ কাৰণে খাওঁ, মানে বেছি ভাল নালাগে, সেইটো কাৰণে চেনিৰ সলনি মই খেজুৰ 2টা দি লৈছোঁ। আৰু কলৰ পৰা মিঠা আহিবই। এতিয়া খাই লওঁ ধুনীয়াকৈ। আজিৰ ভিডিঅ'টো ইমানেই আছিলে। যদি ভাল লাগিলে লাইক কৰি দিব, নতুনকৈ চোৱাসকলে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট কৰিব কেনেকুৱা লাগিলে।